পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ 5টা খুফিয়া সংস্থা। CIA আমেৰিকা। এইটো আমেৰিকাৰ মুখ্য খুফিয়া সংস্থা, যিয়ে বিদেশী চৰকাৰ, সংগঠন আৰু ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে আমেৰিকাৰ নীতি নিৰ্ধাৰকসকলক সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰা। মছাদ ইজৰাইলৰ খ্যাতনামা খুফিয়া সংস্থা, যিয়ে বৈদেশিক গুপ্তচৰ তথ্য আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযানত কেন্দ্ৰিত থাকে। ভাৰতৰ বৈদেশিক খুফিয়া সংস্থা, যিয়ে বিদেশত গুপ্তচৰ তথ্য সংগ্ৰহ কৰে আৰু ভাৰত বিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কাম কৰে। M16 ব্ৰিটেইন। ব্ৰিটিছ খুফিয়া সংস্থা, যিয়ে বিশ্বজুৰি গুপ্তচৰ তথ্য সংগ্ৰহ কৰে আৰু আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়ে। FSB ৰাছিয়াৰ আভ্যন্তৰীণ সুৰক্ষা আৰু গুপ্তচৰ সংস্থা, যিয়ে ৰাজনৈতিক আৰু চাইবাৰ গুপ্তচৰ ভিত্তিত পৰিচিত। আৰু এনেধৰণৰ তথ্যৰ বাবে আমাৰ চেনেলটোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।